মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি বিশেষকৈ ছানডে হয় চ' ছানডে এটা গমেই পায় অকণমান ফানডে চ' আমি অকণমান ফান কৰিব গৈ আছোঁ এখন ঠাইলৈ আৰু য'ত প্ৰকৃতিৰ বুকুত আমি বিলীন হ'ম আজি চ' এনেকুৱা এজন ঠাই খুব পৰিৱেশটো সুন্দৰ হয় নেচাৰেল হয় চ' আমি সেই প্ৰকৃতিৰ মাজত আমি বিলীন হ'ব গৈ আছোঁ আৰু থাম্বনেইলটো চাই পেলাই নিশ্চয় গম পাইছে নিশ্চয় আপোনালোকে চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক নিশ্চয় আপোনালোকৰো ভাল লাগিব গতিকে দৈনন্দিন ব্যস্ততাৰ মাজত আজি আমি অকণমান মুকলি আকাশৰ তলত অকণমান প্ৰকৃতিৰ বুকুত আমি বিলীন হ'ব গৈ আছোঁ চ' গতিকে আহি থাকক আৰু আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক কৃষ্ণাই বজাৰখন পাৰ কৰি আহি কিছু সময়ৰ পিছতে আমি বলবলা ৰাস্তাৰে আমি এতিয়া গৈ আছোঁ আৰু লগতে আমাৰ লগৰ কেইজনো লগ পালোঁ বলবলাত তেওঁলোকে ৰখি আছিলে গতিকে আমি সকলোৱে একগোট হৈ পেলাই এতিয়া আমি সেই জেগাডোখৰলৈ আমি গৈ আছোঁ আৰু লগতে তেওঁলোকেও ভাতৰ আয়োজন কৰিছে আৰু কি বনাইছে কেনেকুৱা টেষ্ট হৈছে সেয়া আমি সবিশেষ জনাম পিছলৈ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক এনেদৰে ৰাস্তা যিহেতু খুব বেয়া বাইক নিব পাৰি কিন্তু চাৰিচকীয়া নিব নোৱাৰি গতিকে আমি এনেকৈ খোজকাঢ়ি যাব লাগিব এতিয়া কমচে কম 1 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু আপোনালোকে শুনিব পাইছে চাগে নিজৰাৰ শব্দ শুনিবলৈ পাইছে চাগে বৈ অহা শব্দ গতিকে সেয়াই আৰু হেল্ল' বন্ধুসকল অৱশেষত আহি পালোহি আমি সেই জেগাডোখৰ আৰু এই জেগাডোখৰ হৈছে হাতীগাঁৱত অৱস্থিত আৰু খুবেই ধুনীয়া নিজৰা খুব সুন্দৰ পৰিৱেশ গতিকে আমি এতিয়া বন্ধুৰ লগত অকণমান ধেমালি কৰোঁহি নে কি কয় বাৰু আৰু এনেদৰে ধেমালি কৰি দুপৰীয়া 2টা বাজিব ভোক লাগিছে গতিকে মোৰ লগৰজনে কি বনাইছে চাওঁ আহি এয়া হৈছে বাঁহৰ চুঙাত গাহৰি মাংস বনাইছে খুব টেষ্টি হৈছে চাগে গতিকে আমি অকণমান পিছত খামহি আৰু আপোনালোকেও চাই থাকক আৰু কেনেকুৱা হৈছে আপোনালোকে ভিডিঅ'টো চাই পেলাই জনাব আৰু লগৰজনে শেষত আমাক জনালে আৰু এয়া হৈছে ব্ৰইলাৰ মুৰ্গী লেগ পিচ জহা ৰাইচ আৰু এয়া হৈছে বাঁহৰ চুঙাত গাহৰি মাংস বনোৱা এয়া হৈছে বাঁহৰ চুঙাত আজি বনাইছিলোঁ আৰু কিছু সময়ৰ পিছত তাৰপিছত মাংসটো ওলাই পেলাই এতিয়া হৈছে সেই গাহৰি মাংস এই পৰিস্থিতি হৈ গৈছে চাই লওক বাঁহৰ চুঙাত বনোৱা ধুনীয়া কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় অনুভৱ কৰিছে তাৰপিছত এয়া ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব বাচমতি চাউল হয় মই নাপালোঁ দেখা বেগত বাচমতি চাউল হয় খুলি দিছোন দিয়া এয়া হ'ল আমাৰ আজিৰ খানাৰ আয়োজন লেগ পিচ এটা হাতত ল এয়া লেগ পিচ এনে খাওঁ দেখা নালাগে এয়া লেগ পিচ এইটো হ'ল ভাত ভাত হৈছে এটা দিছোঁ না গতিকে বন্ধুসকল এতিয়া আমি অকণমান পেট পূজা কৰি লওঁ নে কি কয় বাৰু আৰু ইয়াৰ পিছতে আমাৰ
আজিৰ এই ধুনীয়া পৰিৱেশৰ পৰা আমি বিদায় ল'লোঁ। গতিকে ভিডিঅ'টি চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ। গুড বাই।